নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। একদম মাতো অৱস্থা নাই আৰু ৰদ ল'লে মানে গাটো ভাল লাগিছে, কিন্তু চকুত ধৰিছে আৰু মাতৰ অৱস্থা নাইকিয়া হৈছে, গাটো ভাল নাই। আৰু আমি আজি ওলাইছোঁ গোটৰ মিটিঙত, মানে পইচা দিবলৈ বুলি যাওঁ, মাহেকীয়া যিটো আমাৰ ফিক্স হয়। আৰু বেলেগ আজি এটা খেল খেলিম আমি গোটৰ মানুহবোৰে মিলি, চিট ফাণ্ড বুলি কয় নেকি। 100 টকাকৈ তুলিছে, মাহত হয় নে সপ্তাহত হয় এতিয়ালৈকে গম নাপাইছোঁ, কিন্তু আজি প্ৰথম খেলটো ষ্টাৰ্ট কৰিম। আৰু কোনে জিকে কোনে হাৰে, কাৰ ভাগ্য কিমান ভাল আপোনালোকে চাই যাব। আমাৰ গোটৰ সকলোকে দেখাম কোনে জিকে মেলে। আৰু মই এনেকুৱা খেল আজিলৈকে খেলি পোৱা নাই, আজি প্ৰথম খেলিম। আপোনালোকে কোনোবা এনেকৈ খেলিছে নেকি চিট ফাণ্ড? খেলিলে জনাবচোন। লাভ বুলি তেনেকৈ একো নহয়, মানে ভাল লাগে আৰু মাহত বা সপ্তাহত পইচাবোৰ দি যাম, আৰু এক গোট কৰি যেতিয়া পইচাটো পাম তেতিয়া ভাল লাগিব। বাকী আপোনালোককো দেখাম, আৰু ময়ো আজি প্ৰথমবাৰ চাম খেলটো। ব'লক এতিয়া আমাৰ গোটৰ মিটিঙলৈ বুলি। আমি আজি গোটৰ চিট ফাণ্ড কি বুলি কয়, চিট ফাণ্ড হ'ব নেকি? অকণমান কৰি থ'ম নেকি? আজি আমাৰ কা কপালত কাই সপ্তাহে 100 টকাকৈ। হয়, হেৰি নহয়, ইয়াত হেৰি গোটৰ সকলোবোৰ সদস্য নাই, আপোনালোকক দেখাব নাই পৰা। খেতি দিন বেটি হাই গাইজ কৰি দিয়া, বেটা হাই গাইজ কৰি দিয়া, সেইফালে সেইটো হাই গাইজ কৰি দিয়া। হেৰি ধৰা আমাৰ যিহেতু সকলোবোৰ গোটৰ সদস্য নাই, একদম ভিডিঅ' কৰিম লাইভ, আপোনালোকৰ ভিডিঅ'টো দেখাম আমি কোনে জিকিছে। আমি গেজু চেজু নকৰোঁ, ভিডিঅ'টো যিয়ে জিকে মানে নথকা কেইজনীক ভিডিঅ'টো দেখাই দিম আৰু ভুল নাই হোৱা বুলি। আমি আজি আছোঁ 6জনী, বাকী 4জনী নাই। আমি সাক্ষী আছোঁ দেই। এইটো এটা টেমা, একদম দেখাই দিয়ক নথকা কেইজনী চাব দেই। এয়া 10খন, 1 2 3 4 5 6 7 8 9 10টা হ'ল। খালি চালি নেলাগে, মই ভৰাইছোঁ যেতিয়া মই নেটানো, কোনোবা টানিব। এয়া 1000 টকা সপ্তাহত, কোনে টানে টানক। এইটো এনেই বকি আছে নহয়, ডাঙৰ মানুহ কোনোবা টানিলে হ'ল। এটা কেইবাটা টানি দিয়াচোন, এটা টানা, এই কেইবাটা টানি দিব, পাছত আকৌ হেৰি হ'ব। নালাগে, তোমালোকে টানিব নালাগে, তোমালোকে অকণমান আঁতৰি দিয়া। টুপি পিন্ধি লৈছা, কা ভাগ্যত আছে দেই। নামটো টানকে পঢ়ি দিয়া হও। আজি গৰমে গোটেইজনী। আমাৰ খেলখন ইয়াতে শেষ। সেয়া উইনাৰ, গামোচা এখন সৈতে পিন্ধাব লাগিছিলে। প্ৰথম উইনাৰ। আজি আৰু ভিডিঅ'টো ইমানতে সামৰোঁ। আপোনালোকে খেলখন দেখিলে, আৰু বাহঁতকত ইমান ধুনীয়াকৈ ফুল ফুলি আছে, সেইকাৰণে ফুলবোৰ এবাৰ চাই গ'লোঁ, বাহঁতকতো সোমাই গ'লোঁ। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আজিকালি একেবাৰে ভিউজ নহা হৈছে, একো নাই বাৰু, সদায়নো ক'ত ভিউজ আহিব। তথাপিতো ভিডিঅ'টো চাব, আৰু যিসকলে শেষলৈকে ভিডিঅ'টো চাইছে তেওঁলোকক বহুত বহুত ধন্যবাদ।